সকলোকে মোৰ ইউটিউব চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাই আজি মই এটা ভিডিঅ' লৈ আহিছোঁ ক্লাছ 9ৰ জিঅ'গ্ৰাফিৰ যিটো জনবসতি বুলি এটা চেপ্টাৰ আছে এই চেপ্টাৰটোৰ ওপৰত মই আগতে ভিডিঅ' দিছিলোঁ কেইটামান পিছত স্কুল খোলাৰ বাবে যেহেতু স্কুলতে ছাত্ৰ-ছাত্ৰীক বুজাই দিয়া হ'ল সো মই আৰু ভিডিঅ'বোৰ নিদিলোঁ আৰু মোৰ চেনেলটো যেহেতু মই প্ৰফেশ্যনেল হিচাপে খোলা নাছিলোঁ সো পিছৰ ভিডিঅ'টো আৰু মই দিবলৈ থাকি গ'লোঁ যেহেতু স্কুলত পঢ়াইছোঁ কিন্তু কেইটামান কমেণ্ট আহিছিলে যে এই চেপ্টাৰটোৰ আৰু বাকিখিনি প্ৰশ্ন উত্তৰ দিব লাগে আৰু আমাৰ ইয়াতে এইবাৰ সমহীয়া পৰীক্ষাত এই চেপ্টাৰটোৰ কেইটামান ইম্পৰ্টেণ্ট প্ৰশ্ন আহিছিলে যিকেইটা নেকি অকণমান মানে আমি বনাই লিখিব লগা হয় আৰু যিকেইটা প্ৰশ্ন বনাই লিখিবলৈ অকণমান ছাত্ৰ-ছাত্ৰীয়ে টান পায় মই তাৰেই কেইটামান দি দিম আৰু যিবোৰ যেহেতু মানে নলেজেবল কুৱেশ্যন হয় সেইবোৰৰ উত্তৰবোৰ কিতাপখন পঢ়িলে যেহেতু পোৱাই যাব সো সেইবোৰ নিদিওঁ মই কিন্তু যিবোৰ অকণমান মেকিং কৰি লিখিব লগা হয় উত্তৰখিনি সেইখিনি মই এতিয়া কণ্টিনিউ কৰিম বুলি ভাবিছোঁ ক্লাছ 9ৰ জিঅ'গ্ৰাফিৰ দিম আৰু যিমানখিনি মই পাৰোঁ সো এই পাঠটোৰ মানে প্ৰশ্ন উত্তৰকেইটাৰ কাৰণে যেহেতু ৰিকুৱেষ্ট আহিছিলে তাৰ কাৰণেই মই ভিডিঅ'টো আজি বনালোঁ সো ভিডিঅ'টো চাই থাকিব আৰু আজি মই ইয়াতে এটা প্ৰশ্ন লৈ আনিছোঁ যিটো প্ৰশ্ন নেকি সমহীয়া পৰীক্ষাত আহি গৈছিলে আৰু ফাইনেলৰ কাৰণেও ইম্পৰ্টেণ্ট হয় আৰু সেইখিনি জানিলে আমি পাঠটোৰ বহুখিনি কথাই জানিম এতিয়া আহোঁ মেইন প্ৰশ্নটোলৈ প্ৰশ্নটো হৈছে জনবসতি পাঠটোৰ কিতাপৰ শেষৰ ফালেই আছে প্ৰশ্নটো 7 নম্বৰত নগৰীয়া বসতিৰ সৃষ্টি আৰু বিকাশ সম্পৰ্কে চমুকৈ লিখা নগৰীয়া বসতিনো কেনেকৈ সৃষ্টি হয় তাৰ বিষয়ে আমি চমুকৈ লিখিব লাগে উত্তৰটো মই ধুনীয়াকৈ কৰি দিছোঁ তোমালোকে স্ক্ৰীনশ্বট মাৰি লৈ পিছত লিখিব পাৰিবা বা ভিডিঅ'টো চাইও লিখিব পাৰিবা যিহেতু কথাখিনি বুজিলে তোমালোকৰ লিখিটো ল'বাই কিন্তু যেতিয়া কথাখিনি ভালকৈ বুজি পাবা পৰীক্ষাত ইয়াৰ লাইন বাই লাইন নহ'লেও তোমালোকে এটলিষ্ট বনাই লিখিব পাৰিবা সো ভিডিঅ'টো চাই থাকিব আৰু কথাখিনিও শুনিবা শুনিলে তোমালোকৰ মনত ৰ'ব এতিয়া পাঠটোত আমি কি পাইছিলোঁ যে জনবসতি কি হয় আৰু আমি জানিছিলোঁ যে মানুহে জীৱন নিৰ্বাহ কৰিবলৈ সৃষ্টি কৰা স্থায়ীয়ে হওক বা অস্থায়ীয়ে হওক যি ঠাই জীৱন নিৰ্বাহৰ বাবে সেই বসবাসৰ ঠায়েই হৈছে জনবসতি আৰু জনবসতি বিভিন্ন ঠাইত গঢ়ি উঠে সো সেই ঠাইবোৰৰ বিভিন্ন বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰিও আমি বিভিন্ন প্ৰকাৰৰ জনবসতি পাইছোঁ আমি পাইছিলোঁ যে বসতিক কেইবাভাগতো ভাগ কৰিব পাৰি তাৰেই এটা বসতিত বাস কৰা মানুহৰ বা জনসংখ্যাৰ জীৱিকাৰ ওপৰত নিৰ্ভৰ কৰি দুটা ভাগত ভাগ কৰা হৈছে সেয়া হৈছে গ্ৰাম্য বসতি আৰু নগৰীয়া বসতি আমি সাধাৰণতে সকলোৱে জানো গ্ৰাম্য অঞ্চলৰ লোকৰ প্ৰধান জীৱিকা কি হয় আৰু নগৰীয়া অঞ্চলৰ লোকৰ জীৱিকানো কি হয় এতিয়া আমি মেইন প্ৰশ্নটোলৈ আহোঁ প্ৰশ্নত যিহেতু দিছে নগৰীয়া বসতিৰ সৃষ্টি কেনেকৈ হয় আৰু ইয়াৰ বিকাশটো সো নগৰীয়া বসতিৰ সৃষ্টিৰ বিষয়ে আমি লিখিব লগা হ'লে নগৰ এখননো ক'ৰ পৰা হ'ল আমি যিহেতু পাইছোঁ নগৰ এখন হ'বলৈ হ'লে সেই নগৰখনো আগতে গাঁৱেই থাকিব লাগিব সেইকাৰণে মই উত্তৰটো গাঁৱৰ কেনেকৈ সৃষ্টি হয় সেইটোৰেই আৰম্ভ কৰিছোঁ এতিয়া উত্তৰটোলৈ আহোঁ সাধাৰণতে জনবসতিসমূহ গাঁও হিচাপে সৃষ্টি হয় সেইটো আমি পাইছোঁৱেই কিতাপৰ ফাৰ্ষ্টতেই আছিলে যে জনবসতিসমূহ কেনেকৈনো সৃষ্টি হ'ল জনবসতিৰ কোনোবা পানীৰ সুবিধাৰ ওপৰত ভিত্তি কৰি পশুপালনৰ ওপৰত ভিত্তি কৰি খাদ্যৰ সন্ধানৰ ওপৰত খনিজ সম্পদৰ ওপৰত মানুহৰ প্ৰয়োজনীয়তাৰ ওপৰত ভিত্তি কৰি যিহেতু জনবসতিৰ সৃষ্টি হয় আৰু প্ৰথমতে জনবসতিসমূহ এখন গাঁও হিচাপে সৃষ্টি হয় পৃথিৱীৰ যিবোৰ ঠাইত কৃষিকাৰ্য সম্পাদনৰ বাবে প্ৰয়োজনীয় সাৰুৱা মাটি সমতল ভূমি পানী আদি অপৰ্যাপ্ত কি ক'লে যে পৃথিৱীৰ যিবোৰ ঠাইত কৃষিকাৰ্যৰ বাবে প্ৰয়োজনীয় সাৰুৱা মাটি থাকে সমতল ভূমি থাকে পানী অপৰ্যাপ্ত অৰ্থাৎ পানীৰ সুবিধা থাকে আৰু জীৱন নিৰ্বাহৰ বাবে সকলো সুবিধা আৰু নিৰাপত্তা আছে তেনেবোৰ ঠাইতেই অতি সহজে গাঁওবোৰ গঢ়ি উঠে লাইনটো দীঘল যদিও লাইনটো দুটা ভাগত ভাগ কৰি তোমালোকে মনত ৰাখিব পাৰিবা প্ৰথম এইখিনি মনত ৰাখি ল'বা যে পৃথিৱীৰ যিবোৰ ঠাইত কৃষিকাৰ্য সম্পাদনৰ বাবে প্ৰয়োজনীয় সাৰুৱা মাটি তাৰপিছত আহিলে সমতল ভূমি পানী আদি অপৰ্যাপ্ত আৰু পিছৰটো লাইন এনেকৈ মনত ৰাখিবা জীৱন নিৰ্বাহৰ বাবে সকলোখিনি সুবিধা আৰু নিৰাপত্তা থাকে আৰু তেনেবোৰ ঠাইতেই কি হয় অতি সহজে গাঁওবোৰ গঢ়ি উঠে আমাৰ কৃষিকাৰ্যৰ বাবেতো সুবিধাসমূহ লাগিবই তাৰোপৰি আমি বাস কৰিবৰ বাবে সেই ঠাইৰ সুবিধা বাকী সুবিধাসমূহো লাগিব লগতে আমাক নিৰাপত্তা লাগিব কোনো ফালৰ পৰা যাতে আমাৰ একো বিপদ নহয় চ' সেইবোৰৰ ওপৰত মানে ভিত্তি কৰিয়ে কি হয় সাধাৰণতে গাঁওবোৰ গঢ়ি উঠে
যিবোৰ ঠাইত এনেধৰণৰ সুবিধাবোৰ পোৱা যায় তাতেই প্ৰথমতে গাঁওবোৰ গঢ়ি উঠে সময়ৰ লগে লগে যিদৰে গাঁও এখনৰ প্ৰতিৰূপ আৰু আকাৰৰ পৰিৱৰ্তন ঘটে ঠিক সেইদৰে গাঁওখনৰ তথা তাত বাস কৰা মানুহৰ কাৰ্যকলাপৰো পৰিৱৰ্তন ঘটে কিনো ক'লে এতিয়া গাঁও এখন যেতিয়া হ'ব গাঁও এখন হ'লে প্ৰথমতে এটা সৰু অঞ্চল মানে এটা সৰু এলেকা হ'ব তাৰপিছত গাঁওখন লাহে লাহে বাঢ়ি যাব যিহেতু আমাৰ জনসংখ্যা বৃদ্ধি হৈ গৈ থাকে তেনেকৈ গাঁওখন যেতিয়া বাঢ়ি যাব মানুহৰ জনসংখ্যা বৃদ্ধি হ'ব ঠিক তেনেকৈ মানুহৰ ঘৰ দুৱাৰবোৰ বাঢ়ি বাঢ়ি যাব চ' গাঁওখনৰ প্ৰথমতেই যিটো আকাৰ আছিলে সেই আকাৰটো থাকিব জানো পিছলৈতো গাঁওখনৰ আকাৰটো ডাঙৰ হৈ যাব হয়নে চ' গাঁওখনৰ আকাৰটো যেনেকৈ পৰিৱৰ্তন হ'ব তাৰ প্ৰতিৰূপটো পৰিৱৰ্তন হ'ব ঠিক তেনেদৰে কি হ'ব গাঁওখনত বাস কৰা মানুহৰ যি কাৰ্যকলাপ মানুহে আগতে যি কাৰ্যকলাপ কৰিছিলে এতিয়াতো নকৰে চ' সেই গাঁওখনৰ যে আকাৰ আৰু প্ৰতিৰূপ পৰিৱৰ্তন হ'ব তাৰ লগতে কি হ'ব গাঁওখনত বাস কৰা মানুহৰ যি কাৰ্যকলাপ তাৰো পৰিৱৰ্তন ঘটিব এইখিনিত সেইটোৱে বুজাইছে যে গাঁও এখন কেনেকৈ সৃষ্টি হয় আৰু গাঁওখনৰনো পৰিৱৰ্তন কেনেকৈ আহে এতিয়া আমি পিছৰটো পেৰাগ্ৰাফলৈ আহিছোঁ আমি যিহেতু ইমান টাইম গাঁও এখন কেনেকৈ সৃষ্টি হয় আৰু গাঁওখন কেনেকৈ গাঁওখনৰ আকাৰ মানুহৰ কাৰ্যকলাপ পৰিৱৰ্তন হয় আমি সেইখিনিহে পালোঁ এতিয়া আহিম আমি মূল কথালৈ গাঁও এখনৰ কোনো এক বিশেষ সুবিধা তথা অৱস্থানে গাঁওখনক কৃষিভিত্তিক বসতিৰ পৰা এখন ব্যৱসায় ভিত্তিক নগৰীলৈ ৰূপান্তৰ কৰিব পাৰে গাঁও এখনৰ যেতিয়া কেতিয়াবা কি হ'ব কোনো এটা অঞ্চলত এটা বিশেষ কিছুমান সুবিধা থাকি যায় সেই সুবিধাসমূহ মানুহক লাগে আৰু সেই সুবিধাটোৰ বাবে মানুহে তাত গৈ বসতি স্থাপন কৰিব লগা হয় মানুহে তাত থাকিব লগা হয় আৰু তেনেদৰে কি হ'ব মানুহৰ মানে আগমনটো ঘটিব আৰু সেই তেনেকেই কি হয় গাঁও এখন কৃষিভিত্তিক বসতিৰ পৰা পিছলে ব্যৱসায় ভিত্তিক নগৰীলৈ ৰূপান্তৰ হ'ব পাৰে বা ৰূপান্তৰ কৰিব পাৰে গাঁও এখনৰ কাষত মূল্যৱান খনিজ সম্পদ আদিৰ সন্ধান ওলালে গাঁওখন ক্ৰমে ঔদ্যোগিক নগৰলৈ ৰূপান্তৰ হ'ব পাৰে আকৌ কেতিয়াবা যদি গাঁও এখনত কোনো ধৰণৰ খনিজ সম্পদ পোৱা যায় খনিজ সম্পদৰ সন্ধান পোৱা যায় সেই খনিজ সম্পদক ভিত্তি কৰি গাঁওখনত বিভিন্ন ধৰণৰ উদ্যোগ স্থাপন হ'ব মানুহে বেপাৰ বাণিজ্য কৰিব ল'ব সেই খনিজ সম্পদেৰে আৰু তেনেকেই কি হৈ যাব পাৰে গাঁওখন ঔদ্যোগিক নগৰলৈও ৰূপান্তৰ হ'ব পাৰে অৱশ্যে এই ক্ষেত্ৰত ঠাইডোখৰত ৰাস্তা ঘাট তথা পৰিবহণ ব্যৱস্থাৰো উত্তৰণ ঘটিব লাগিব কি কোৱা হৈছে যে গাঁওখনত অকল খনিজ সম্পদ ওলালেই নহ'ব খনিজ সম্পদৰ সন্ধান পালেই কি নহ'ব সেই খনিজ সম্পদ আমি বেপাৰ বাণিজ্যৰ বাবে দূৰলৈ কঢ়িয়াই নিব লাগিব তাৰ ৰাস্তা ঘাটবোৰ ভাল হ'ব লাগিব মানুহ অহা যোৱা কৰিব লাগিব চ' সেইটো কথাই কৈছে যে খনিজ সম্পদ সন্ধান ওলালেই ঔদ্যোগিক নগৰ যে ৰূপান্তৰ হ'ব লগতে তাৰ ৰাস্তা ঘাট তথা যি পৰিবহণ ব্যৱস্থা তাৰো উত্তৰণ ঘটিব লাগিব ঠাই এখনত বাস কৰা মানুহৰ প্ৰধান উপজীৱিকা যদি কৃষিকাৰ্য পশুপালন আদিৰ সলনি ব্যৱসায় বাণিজ্য শিল্প উদ্যোগ আৰু চাকৰি আদিৰ লগত জড়িত হয় তেন্তে সেই ঠাইখনক নগৰৰ আখ্যা দিয়া হয় এতিয়া শেষত কি ক'লে যে এখন ঠাইৰ মানুহৰ যে সেই আমি যে পাইছোঁ গাঁৱৰ লোকৰ জীৱিকা হৈছে সাধাৰণতে কৃষিকাৰ্য পশুপালন চ' এইবোৰৰ সলনি যেতিয়া শিল্প উদ্যোগত জড়িত হ'ব বেপাৰ বাণিজ্যত জড়িত হ'ব গাঁওখনৰ লোকসকল চাকৰি আদিত জড়িত হ'ব আৰু তেতিয়া ক্ৰমে সেই ঠাইখনক কি বুলি কোৱা হয় নগৰৰ আখ্যা দিয়া হয় আৰু এনেদৰেই প্ৰথমতে গাঁও আৰু পিছলে গাঁওখনৰ ঔদ্যোগিক আৰু বেপাৰ বাণিজ্যৰ দ্ৰুত বিকাশ আৰু যাতায়াত তথা যোগাযোগ ব্যৱস্থাৰ উন্নয়নৰ ফলত নগৰলৈ ৰূপান্তৰ হয় শেষত এইটো সামৰণি লাইন বুলি কয় যিহেতু আমি এইটো এটা ৰচনাধৰ্মী প্ৰশ্ন হয় আৰু এনেধৰণৰ প্ৰশ্নবোৰত আমি সদায় সামৰণি দিব লাগে আৰম্ভণি দিব লাগে চ' এটা বাক্যৰে আমি সামৰিছোঁ আৰু সেই বাক্যটোতেই গোটেইখিনি কথা যাতে সোমাই থাকে চ' ইয়াত কি ক'লোঁ যে প্ৰথমতে গাঁও এনেদৰে প্ৰথমতে গাঁও আমি যিহেতু পাইছোঁ প্ৰথমতে এখন গাঁৱতহে বসতি গঢ়ি উঠে চ' প্ৰথমতে গাঁও আৰু পিছলৈ গাঁওখনৰ ঔদ্যোগিক আৰু বেপাৰ বাণিজ্যৰ দ্ৰুত বিকাশ আৰু লগতে যাতায়াত তথা যোগাযোগ ব্যৱস্থাৰ উন্নয়নৰ ফলতেই নগৰলৈ ৰূপান্তৰ হয় আশা কৰোঁ তোমালোকে এই প্ৰশ্নটোৰ উত্তৰখিনি ধুনীয়াকৈ বুজি পাইছা পৰীক্ষাত আহিলে যেনেকেই নহওক লিখিব পাৰিবা আৰু যদি কোনোবাটো প্ৰশ্ন তোমালোকে পঢ়ি টান পাইছা লিখিবলৈ থাকে বা বুজাই দিবলৈ থাকে কমেণ্টত জনাবলৈ নাপাহৰিবাচোন আৰু লগৰবোৰলৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা ধন্যবাদ